নমস্কাৰ বন্ধুসকল, আমি হোৱাটছএপেৰে ইজনে সিজনৰ লগত কথা বতৰা পাতি আহিছোঁ, ফটো বা ভিডিঅ' আৰু টকা পইচা আদান প্ৰদান কৰি আহিছোঁ। আনকি আজি আমি জানো আহক হোৱাটছএপে কেনেধৰণে কাম কৰে, কেনেকুৱা মেকানিজমেৰে আমি পঠোৱা মেছেজ বা ফটো অথবা ভিডিঅ' অন্য বা আমি পঠাব বিচৰা লোকলৈ প্ৰেৰণ কৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নিহাৰিন দিলিম। আপোনালোকে চাই আছে ড্ৰিম টেকনিকেল হাব। 2009 চনতে মুকলি হোৱা হোৱাটছআপ হ'ল আটাইতকৈ বেছি জনপ্ৰিয় বিনামূলীয়া মেছেজিং এপ। যিকোনো চেলুলাৰ কোম্পানীৰ গ্ৰাহকে অন্য চেলুলাৰ কোম্পানীৰ গ্ৰাহক অথবা একে কোম্পানীৰ গ্ৰাহকক ৱাইফাই বা ডাটা পেকৰ সহায়ত হোৱাটছআপ মেছেজিং এপ ব্যৱহাৰ কৰিব পাৰে। মোবাইলৰ উপৰিও PC বা লেপটপতো হোৱাটছআপ ৱেব পেজৰ দ্বাৰা ব্যৱহাৰ কৰিব পাৰে। তাৰ বাবে হোৱাটছআপত থকা QR কোড অপশ্যনত ক্লিক কৰি ডেস্কটপ অথবা লেপটপৰ QR কোড স্কেন কৰি হোৱাটছআপ ব্যৱহাৰ কৰিব পাৰি। অৱশ্যে হোৱাটছআপৰ কিছু সীমাবদ্ধতা নথকা নহয়। এটা কথা জানেনে, হোৱাটছআপেৰে সৰ্বোচ্চ 100 MB চাইজৰ ভিডিঅ' দিব পাৰি, কিন্তু কোনো ধৰণৰ ইমাৰ্জেঞ্চি কল কৰিব নোৱাৰি। যেনে ধৰক 198 104 108 আদি ইমাৰ্জেঞ্চি নম্বৰত কল কৰিব নোৱাৰে, পাৰি কেৱল প্ৰকৃত চেলফোন প্লেন ব্যৱহাৰ কৰিহে। এটা কথা আৰু যে এতিয়া হোৱাটছআপে সৰ্বোচ্চ 8জন ব্যক্তিৰ মাজত কনফাৰেন্স কল কৰিব পাৰি। আগতে এই সীমা আছিল সৰ্বোচ্চ 4জনলৈ। হোৱাটছআপে MNCRDB ব্যৱহাৰ কৰে, যাৰ জৰিয়তে গধুৰ ডাটাবেজ এটা হোৱাটছআপে পৰিচালনা কৰি আহিছে, যাৰ ফলত সকলো ডাটা ট্ৰেফিক অতিক্ৰম কৰি ৰিচিভাৰজনলৈ ডাটা পঠাব পাৰে। এজাবাৰ্ড নামৰ চাৰ্ভাৰ ব্যৱহাৰ কৰাৰ বাবে ইয়াৰ ডাটা ট্ৰেফিকৰ মাজতো বাৰ্তাবোৰ তৎক্ষণাত আদান প্ৰদান হয়। আমি যেতিয়া কাৰোবালৈ হোৱাটছআপেৰে ফটো, বাৰ্তা বা ভিডিঅ' প্ৰেৰণ কৰোঁ, এই বাৰ্তাবোৰ ডিৰেক্টলি আমি পঠোৱা সেই মানুহজনলৈ নাযায়। হোৱাটছআপৰ এজাবাৰ্ড চাৰ্ভাৰত অফলাইন হিচাপে ষ্ট'ৰ হৈ যায়। আমি পঠিয়াব লগা মানুহজনৰ যদি ডাটা অন নাথাকে, হোৱাটছআপে ন'টিফিকেশ্যন পঠায় আৰু যেতিয়া মানুহজনে ডাটা অন কৰে তেতিয়া ন'টিফিকেশ্যন এটা পায় আৰু লগে লগে হোৱাটছআপ চাৰ্ভাৰৰ পৰা এই অফলাইন ডাটাটো ডিলিট হৈ যায়। সেয়ে হোৱাটছআপ এটা এনক্ৰিপ্টেড মেছেজিং এপ, য'ত বাৰ্তা গ্ৰহণকাৰী আৰু বাৰ্তা প্ৰেৰণকাৰীজনেহে বাৰ্তাবোৰ স্থায়ীভাৱে সাঁচি ৰাখিব পাৰে আৰু এই বাৰ্তা হোৱাটছআপ অথৰিটিৰ লগত কাহানিও সংৰক্ষণ নহয়। সেয়ে হোৱাটছআপে সদায় এটা ছিকিউৰিটি প্ৰট'কল মেইনটেইন কৰে। হোৱাটছআপে যিটো লেংগুৱেজ কোড ব্যৱহাৰ কৰে সেইটো হ'ল এয়াৰলাং, আৰু এই লেংগুৱেজ কোডটোৰ দ্বাৰা সহজতে হোৱাটছআপে চেণ্ডাৰগৰাকী যিজন ব্যক্তিলৈ বাৰ্তা, ভিডিঅ' অথবা ফটো পঠাব পাৰে সেই ব্যক্তিজন সহজে চিনাক্ত কৰিব পাৰে। ধৰক যদুৱে ভিডিঅ' বাৰ্তা এটা বা টেক্সট বাৰ্তা এটা বা ইমেজ এটা মধুলৈ পঠাব বিচাৰিছে, কিন্তু ডাইৰেক্ট যদুৰ পৰা মধুলৈ নাযায়। যদুৱে পঠোৱা বাৰ্তাটো চাৰ্ভাৰলৈ যাব, গৈ পেলাই অফলাইন ষ্ট'ৰ হিচাপে জমা হ'ব। তাৰপিছত চাৰ্ভাৰ এয়াৰলাং কোড ব্যৱহাৰ কৰি মধুলৈ পঠাব, আৰু যদি মধুৰ ডাটা অন নাথাকে ইয়াতে ষ্ট'ৰ হৈ যায়, আৰু যেতিয়া ডাটা অন কৰে লগে লগে এটা ন'টিফিকেশ্যন পায়, আৰু ন'টিফিকেশ্যনটো পোৱাৰ লগে লগে চাৰ্ভাৰৰ পৰা ডাটাটো বা বাৰ্তাটো ডিলিট হৈ যায়। অৰ্থাৎ চাৰ্ভাৰত কোনো ডাটা সংৰক্ষিত নহয়, কেৱল যদু আৰু মধুৰ তাতহে ৰৈ যায়।